ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো ট্ৰেভেলিং ভিডিঅ'সকল আপোনালোকক সকলোৱে স্বাগতম জনাইছোঁ। তো শিৱসাগৰৰ পৰা কেদাৰনাথলৈ যাত্ৰা আজি আমাৰ 29 নম্বৰটো দিন। 29 নম্বৰ দিনটোত আমি কালি আহি পাইছিলোঁহি আপোনাৰ গুপকাচি কালি আমি ইয়াতে আছিলোঁ। তাৰপৰা ইয়াতে মানে আপোনাৰ এখন বিশ্ৰামালয় হয়। তো কালি কৈছিলোঁ মই ভিউটো ৰাতিপুৱা দেখাই দিম বুলি। এইফালে ভিউটো চাওক, ৰাতিপুৱা শুই কি ধুনীয়া ভিউ দেখা পায়। দেখিছে কি ধুনীয়া ভিউ। এইফালে অলপ দেৰিকৈ বৰফৰ পাহাৰো দেখা যাব, কিন্তু এতিয়া দেখা নাই বৰফৰ পাহাৰ। কালি যিহেতু আমি এনেকৈ কৰি ডাউনৰ পৰা নামি আহিছিলোঁ, উঠি আহিছিলোঁ ডাউনৰ পৰা। এইফালে কাপোৰ চাপোৰ পেকিং কৰি আহি আছে। হয় ভাই, যোৱা তলত যোৱা। তো এতিয়া আমি গৈ থাকোঁ। আজি চনপিয়াক বা গৰিকুণ্ড পাবগৈ লাগিব আজি। ভিডিঅ'টো চাই থাকিব, ৰাস্তাত লগ পাই আছোঁ আৰু ধুনীয়া ধুনীয়া ভিউ দেখিলে আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো চাই থাকিব। তো এতিয়া আমি বিশ্ৰামালয়ৰ পৰা ধুনীয়াকৈ ওলাই আহিলোঁ। ওলাই আহি পিনে অলপ ভাল জেগাটো ৰখিছোঁ। ভাল জেগা মানে ইয়াৰ পৰা একদম মানে মজা দেখুৱাইছে সৌন্দৰ্যটো, ভিউটো মজা আহিছে। তো ভিউটো আপোনালোকে এবাৰ চেক কৰি লওক। তলৰ পৰাটো বহুত জাম আছিলে কাৰণে ভিডিঅ'টা কৰিব নোৱাৰিলোঁ মানে তাত বহুত দিগদাৰ হ'ল। এনেকুৱা ওখ পুৰা খাৰা আছিলে, সেইটো কাৰণে ভিডিঅ'টো নকৰোঁ তাত। তো অকণমান আগত আহি সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আকৌ। ভিডিঅ'টো চাই থাকিব। আজি চনপিয়াক পামগৈ। চনপিয়াকৰ পৰা আগলৈ যাবলৈ আছোঁ, ঠিক নাই। তো ভিডিঅ'টো চাই থাকিব আগলৈকে। সৌৱাৰ পৰা আমি এনেকৈ উঠি আহিছিলোঁ, সৌৱাৰ পৰা। তো এনেকৈ কৰি এতিয়া ইয়াত পালোঁহি। তো ইয়াত দেখিছে কেনেকুৱা যাম, এতিয়া তামাম যাম। এইফালে পূৰা পিছৰ জাম লাগি আছে। তো এনেকৈ ৰখি আছোঁ আমি অলপ, বোলো ৰ'দটো বহুত দিছে কাৰণে ৰখি দিছোঁ অলপ। তো আগলৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকিব। তো ভিডিঅ'টো চেক কৰক আকৌ এবাৰ। আৰু এইফালে পূৰা হেলিকপ্টাৰ গৈ আছে। হেলিকপ্টাৰখন মই কভাৰ কৰিব পৰা নাই এতিয়ালৈকে, মানে কেমেৰাটো ইমান জুম কৰিলে ভাল নহয়তো। দেখুৱাম বাৰু আপোনালোককো, ধুনীয়াকৈ চাব। অকণমান দেৰি ৰখি দিলোঁ, মানে যিহেতু বহুত গৰম আৰু বহুত ওখ পাহাৰ উঠিবলগীয়া হৈছে, সেইটো কাৰণে অকণমান ৰখি দিলোঁ আকৌ। তাৰপৰা নামি আহিছিলোঁহে। তাৰপৰা এইফালে গাড়ী যাম দেখিছে কেনেকুৱা, একদম চনপ্ৰিয়াকলৈকে গাড়ী মাজে দেখিছে এইবোৰ। তো জামৰ মাজে মাজে তেনেকৈ যাব লাগিব আৰু এতিয়া। ভিডিঅ' যদি ভাল পাইছে ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এণ্ড কমেণ্ট এটা কৰি দিব, হৰ হৰ মহাদেৱ বুলি। তো ব'লক আগলৈ গৈ থাকোঁ। এয়া বিশাল ভাই ৰখি আছে এইফালে। তো সেইফালে চাওক হেলিকপ্টাৰ নেদেখিব চাই, গছজোপা নাপাৰ ৰ'ব। সৌখন পূৰা গৈ আছে। এতিয়ালৈকে কেইবা 10খনমান দেখিলোঁৱেই। তো ওচৰৰ পৰা দেখাব পাৰিলে ওচৰৰ পৰা দেখাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকিব। बाबाजी आ गया दर्शन करके। कहाँ से हो? उत्तरकाशी। हाँ, कैसा लगा जाके? बढ़िया आनंद है। हाँ। कहाँ से चले आप लोग? हम लोग आसाम से। अच्छा, आसाम से। हाँ। कितना दिन में पहुँचा? हाँ, आज 29 दिन है। 29 दिन? हाँ। ये तो बिना गियर, आपका तो गियर वाले। हाँ, चल जाता है। हम लोग चलते हैं गुरु जी। हाँ, तो बोलक এতিয়া আগত গৈ আছোঁ। তো ভিডিঅ'টো চাই থাকিব। তো এবাৰ আপোনালোকে জামটো চেক কৰক, কিমান জাম হৈ আছে। হৰ হৰ মহাদেৱ। हर हर महादेव बाबा जी, हर हर महादेव। वो कहाँ है? वो पीछे रह गया और एक आगे चला गया। हर हर महादेव। ভিউটো দেখিছে কি ধুনীয়া ভিউ। এইফালে পূৰা আমি সেই তাৰ পৰা এনেকৈ কৰি উঠি আহিছিলোঁ, এনেকৈ কৰি পিনে পূৰা জাম লাগি আছে খালি এইফালে, একদম জাম পূৰা। তো লাহে লাহে বৰষুণ দিবলৈ ষ্টাৰ্ট কৰিছে। তো সেইটো কাৰণে অলপ এই দোকানখনতে ৰখি দিলোঁ। তাৰপৰা ধুনীয়াকৈ এতিয়া অকণমান যাম আৰু বহুত দিনৰ মূৰত বৰষুণ জাকৰ মুখখন দেখিছোঁ ধুনীয়াকৈ। এতিয়া অলপ ভাল লাগিছে বৰষুণ জাক অলপ দেখি পিনে। তো দেখিছে তলত কি ধুনীয়াকৈ নৈ বৈ আছে। এইখন তো আগত ফালে বৰফৰ পাহাৰ, কেমেৰাত নেদেখিব চাগে ভালকৈ। তো
আগলৈ গৈ আছোঁ চনপ্ৰিয়াক লগৰ আমাৰ বিজনটো বিশাল আছিলে, বিশালৰ পাৱাৰ বেংকটো তলত থৈ আহিলে। তো সেইটো কাৰণে সি আকৌ তললৈ যাবলগীয়া হ'ল 20 কিলোমিটাৰমান। তো সেইকাৰণে আমি এতিয়া চনপ্ৰিয়াক যাম। চনপ্ৰিয়াকটো অলপ টাইম ৰখিম, তো তাৰ কাৰণে ৰখিব লাগিব যিহেতু। তো এতিয়া আমি যিহেতু বৰষুণ দি আছে সেইটো কাৰণে যাব পৰা নাই। দোকানখনতে অলপ ৰখি লওঁ, ধুনীয়াকৈ চাহ তাহ খাই লওঁ। তো ভিডিঅ'টো চাই থাকিব। চাওক সেইখন হেলিকপ্টাৰ ইয়াৰ পৰা ধুনীয়াকৈ দেখি আছোঁ, লেণ্ড কৰি আছে। লাহেকৈ যাব এতিয়া ধুনীয়াকৈ আৰু আহি আছে এখন পূৰা কেদাৰনাথ আৰু বদ্ৰীনাথ এনেকৈ গৈ আছে। তো আজি প্লেন ধেৰ দেখিলোঁ, মানে প্লেন নহয় হেলিকপ্টাৰ। ভাল লাগিছে সেইটো কাৰণে বহুত মনটো। ওচৰৰ পৰা আজি দেখি আছোঁ পূৰা হেলিকপ্টাৰ এখন দেখিছে নহয়, এখন হেলিকপ্টাৰ চাওক। তো এইফালে সিহঁতি কিবা কৰি আছে। তো এইফালে উদিত্য ভাই, তো এইফালে যাম দেখিছে পূৰা যাম পিনে পূৰা জাম লাগি আছে। ভিডিঅ'টো চাই থাকিব, আগলৈ গৈ আছোঁ। আমি ইয়াৰ পৰা যাব পৰাই নাই যিহেতু বৰষুণ দি আছে। তো ধুনীয়াকৈ এফালে কম্বল চম্বল লৈ আছে বিশাল। দলে গৈছিলে পাৱাৰ বেংক আনিবলৈ, পাৱাৰ বেংকটো নাপালে বেচাটোৱে। পূৰা কম্বল চম্বল লৈ আছে, মন চন বেয়া ল'ৰাটো। পূৰা ৰেংকত পিন্ধি আছে ল'ৰাই এইবাৰ। এইফালে চাই দিয়া এবাৰ যাদু। ই ঘৰৰ পৰা ভাবি আহিছিলে কেদাৰনাথত ধুনীয়াকৈ ফটোটো মাৰিম আৰু ষ্টাইলিছ কাপোৰ পিন্ধি। এতিয়া ইয়াত যাদু পিন্ধি ঘূৰি ফুৰিব লাগিব, ই যাদু পিন্ধি ঘূৰিব লাগিব। ই বাহিৰত চাওক কেনেকুৱা বৰষুণ চাওক। এই তলৰ পৰা গাড়ীৰ পৰা লাইন। চব এনেকৈ শিল পৰিছে চাওক, এইবোৰ বৰফ আৰু শিল এইবোৰ চব এনেকুৱা ডাঙৰ বৰষুণ, গোটেই বৰফ পৰিছে, শিল পৰিছে ইয়াত দেখিছে। এইবোৰ চব এইবোৰ সৰু চব বৰফ, এইবোৰ চব বৰফ পৰিছে। বৰষুণ দি আছিলে আপোনাৰ দেখিছিলেই, বৰষুণ দি আছিলে কাৰণে আহিব নোৱাৰিছিলোঁ। এতিয়া বৰষুণ কমিলে ধুনীয়াকৈ ৰেইনকোট চেকত পিন্ধি আহিলোঁ। তো এইফালে গাড়ী জাম চাওক কেনেকুৱা লাগি আছে। তাৰপৰা এই চাইডলৈ চাওক একদম সৰুৰ পৰা গাড়ী জাম লাগি আহিছে। ভাবিছিলোঁ কেদাৰনাথত আহি ধুনীয়াকৈ ফটো মাৰিম, ৰাস্তাত ধুনীয়াকৈ পাহাৰ পৰ্বতৰ ফটো মাৰিম। এতিয়া যাদু পানী ঘূৰিবলগীয়া হৈছে, গম পায়নে? এইবাৰে চাওকচোন ইয়ালৈ মন কওক, যাদু পানী পিনে ঘূৰি ফুৰিবলগীয়া হৈছে। ব'লক এতিয়া আগলৈ গৈ থাকোঁ। এতিয়া ধুনীয়াকৈ যাদু পানী গৈ থাকোঁ ধুনীয়াকৈ। আৰু তো এইফালে দেখিছে কেনেকুৱা জাম গাড়ী, ইমান সৰু লিকত আনিবলগীয়া হৈছে বাছ চাছবোৰ। কোনোবা যদি এইটো ছিজনত আহোঁ বুলি ভাবিছে নাহিব, বৰফ পৰিব। যদি আহেও পূৰা টেণ্টৰ লগত চব কাপোৰ কানি, ব্লেংকেট, জেকেট আদি কৰি চব লৈ আহিব। মই নানিছিলোঁ ফাৰ্ষ্টে, সৰু জেকেট এটা লৈছিলোঁ, তাৰপৰা এটা কিনিবলগীয়া হ'ল আহি পিনে। তো ভিউটো এবাৰ চেক কৰক। ডাৱৰীয়া বতৰ যদিও ভিউটো ধুনীয়া আহি আছে, বেয়া অহা নাই। তো আগলৈ গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। চনপ্ৰিয়াক পামগৈ আৰু বেছি নাই, 7 কিলোমিটাৰ আছে ইয়াৰ পৰা। চনপ্ৰিয়াক পাই লওঁগৈ, তাতে আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ। ফাইনেলি আমি এতিয়া চনপ্ৰিয়াক পাই গ'লোহি। তো চনপ্ৰিয়াকৰ ধুনীয়াকৈ এতিয়া পাৰ্কিঙতে ধুনীয়াকৈ এফালে চাইকেলখন পাৰ্কিং কৰিছোঁ। চাইকেলখন ইয়াতে পাৰ্কিং কৰি আছে ধুনীয়াকৈ এতিয়া। তো দেখিলেই পাৰ্কিং ধুনীয়াকৈ কৰি ল'লোঁ। বিশাল ভাই চনপ্ৰিয়াক পাই কেনেকুৱা লাগিছে ঠাণ্ডাটো? বেয়া ঠাণ্ডা। আপুনি আহিলে, আপুনি কেদাৰনাথ আহিলে যেতিয়াও আহিব চব বস্তুবিলাক লৈ আনিব সকলোকে, তাৰপিছত আমি লগ ধৰিম ইয়াতে। যদি কোনোবা এতিয়া কেদাৰনাথ আহোঁ বুলি ভাবিছে, লগত চব বস্তু লৈ আহিব। স্লিপিং বেগ -10 ডিগ্ৰীও যায়গৈ কেতিয়াবা, -5 ডিগ্ৰীও যায়গৈ কেতিয়াবা। তো আজি সেইকাৰণে হাতত চব কিনি ল'লোঁ, ৰেইনকোট পিন্ধি ল'লোঁ ধুনীয়াকৈ। তো এতিয়া এফালেতো আমাৰ যাদু মেৰে যাদু। তো ঘৰৰ পৰা ভাবি আহিছিলোঁ যে ধুনীয়াকৈ বোলো তাত গৈ ফটো চটো মাৰিম, হয় নাই? বোলো ৰাস্তাত পাহাৰত গৈ ধুনীয়া ফটো চটো মাৰিম। কিন্তু কি হ'ল কৈ দিয়াচোন বিশাল, ধুনীয়া কৈ দিয়া। মানে কথাটো কি হ'ল,
আমি যে ফটো চটো মাৰিম বুলি ভাবিছিলোঁ এনেকুৱা নহ'ল। আমি কিয় এতিয়া তাৰমানে যাদু বনি ঘূৰি ফুৰিছোঁ। যাদু বনি কিনে ঘূৰি আছোঁ। যাদু মানে বৰষুণ দিছে না ইয়াতে, এইটো বৰষুণ দিছে কাৰণে আমি যাদু বনিবলগীয়া হৈছে আৰু কি কৰিম গাইজ। এতিয়া চাব আৰু আমাক এইকেইদিন এনেকৈ যাদু ভাগে। যদি ভিডিঅ' চাই ভাল পাইছে কমেণ্টত খালি সহায় মজিটো নিদিব দেই, হাৰ হাৰ মহাদেৱ বুলি লিখিব ধুনীয়াকৈ, মনটো অকণমান ভাল পাম। তো দেখিছে ওপৰৰ পৰা ভিউটো, তো আগলৈ গৈ আছোঁ, ব'লক ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন কৰি লওঁগৈ এতিয়া। তো ভিডিঅ'টো চাই থাকিব। ফাইনেলি আমি এতিয়া চনপ্ৰয়াগ পাই গ'লোহি। চনপ্ৰয়াগৰ এতিয়া আপোনাৰ পুলিচ ষ্টেচনতে ধুনীয়াকৈ এনেকৈ আছোঁ, ধুনীয়াকৈ এইফালে এইটো দীপ্ত, তাৰপৰা এইফালে চন্দন দা। তো বিশাল নাই, বিশাল মাৰ্কেট গৈছে কিবা আনিবৰ কাৰণে। তো দেখিছে কেনেকুৱা ভিৰ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো যাম এতিয়া লাহেকৈ আমি ৰাতি 12টা বজাত আকৌ ইয়াৰ পৰা ওলাম। তো যেতিয়া দেখাবলৈ মই চেষ্টা কৰিম। তো ভিডিঅ' চাই দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো হৰ হৰ মহাদেৱ, জয় অসম, জয় শ্ৰীৰাম বুলি এবাৰ কমেণ্টত লিখি দিব। ধন্যবাদ।